খেল আৰম্ভ হোৱাৰ হুইচেল বাজি গৈছে। দৰ্শক হবি নে খেলুৱৈ হবি, সিদ্ধান্ত তোৰ। কি কম বাৰু? দেখিলি দেউতাৰ উত্তৰ কি? দেউতা, কিয় এনেকুৱা কৰি আছা তুমি? তোমাৰ কাৰণে মাৰ আৰু মোৰ কিমান চিন্তা হয় তুমি জানানে? জানো। যদি জানাই নোকোৱা কিয়? আচলতে হৈছে কি? কি কি হোৱা দেখিলি বাৰু? আজি ৰাতিপুৱাৰ পৰা দিনটোলৈকে ক'ত আছিল আপুনি? আপুনি মানুহ এজনৰ তিলনি আছিলে। মৃতকৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ গৈছিলোঁ। কোন আপোন মানুহ? এতিয়া মৃতকৰ নাম ল'লে জানো লাভ হ'ব? চিৰদিনৰ কাৰণে তেওঁ আঁতৰি গ'ল। মোক ক্ষমা কৰি দিবি মানুহজনী। মোক আকৌ কিয় ক্ষমা খুজিছা? মই তহঁতৰ কথাবোৰ নোকোৱাকৈ দিনটো তাত থাকিলোঁ। বেয়া নাপাবি আই। মোৰ উপায় নাছিলে এতিয়া ফোনটো ৰিচিভ কৰিবৰ কাৰণে। দেউতাৰ চাগে বহুতেই আপোন মৃতকৰজন। তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক। দাদা, ঐ দাদা, ল পানী গ্লাছ। তোক কথা এটা সুধো, চিধা চিধি উত্তৰ দিবিনে? কি কথা? আজি তোক মই দিনত কি দিনত? ধুতি পিন্ধি আৰাধ্যাই দেউতাকৰ লগত কথা পাতি থকা দেখিছিলোঁ। তইতো এনেই ধুতি নিপিন্ধই, আজি তোক দেখোন কৈছিলোঁ অথৰ্বৰ মংগলৰ বাবে মই বিশেষভাৱে উপবাসত আছোঁ আৰু পূজা পাতলো কৰিছোঁ। পূজা পাতল কৰা মানুহে জীৱিত ব্যক্তিৰ ফটোৰ আগত চাকি জ্বলাই ৰাখেনে? মই মোক ক'ব বিচৰা নাই, নালাগে ক'ব। মই বুজি পাইছোঁ, আচল কথা জানিবলৈ প্ৰকৃত সময়লৈ ৰ'বই লাগিব। চিন্তা নকৰিবি, তই যেনেকৈ বিচাৰ তেনেকৈ হ'ব। এই কিন্তু ভাল ৰান্ধিছে দেই। কৈছিলোঁ নহয়, মেঘালী হাউদে সোণহে দিয়ে, পিতল নিদিয়ে। হ'ব হ'ব, এই সাধাৰণ কামটো কৰি ইমানকৈ জহাই থাকিব নালাগে। তৰা হয় ডাঙৰ মেম। এই ৰচোন ৰ, তইতো মোক কোনোদিনে মেম বুলি মাতি পোৱা নাই। নম্ৰতাক মেম বুলি মাতিছ, বাইদেউক ডাঙৰ মেম বুলি মাতিছ, কিয়? কি যে কয় বাইদেউ, আমাৰ সিফালে আকৌ খুৰা খুৰী দাদা বৌ বুলি মাতিলে বৰ ভাল পায়। এইফালৰ মানুহখিনি আকৌ তেনেকৈ মাতিলে গাত পিছা ডকা দি ডাকে।
মালিক মালিক ভাৱটো নাইকিয়া হৈ যায় নহয়। সেইকাৰণে মেম মেডাম ছাৰ বুলি মাতিলে বৰ ভাল পায় নহয়নে ডাঙৰ মেম? হ'ব হ'ব শুন, মোৰ এটা ল'ৰা আছে। জানো, কি জানো? ময়ে কৈছিলোঁ বাইদেউ। সি অকণ দেৰিকৈ আহিব, তাৰ কাৰণে ভাত সাজি থৈ দিবি। হ'ব, এতিয়া তুমিও খাই লোৱাগৈ যোৱা। ঠিক আছে সৰু মেম। মোক মেম বুলি নামাতিলেও হ'ব, বাইদেউ বুলিয়ে ক'বা। ঠিক আছে বাইদেউ। কেনেকৈ কাপ ভালদৰে লগাই কি আদায় কৰিব লাগে ময়ো জানো। ৱেইট এণ্ড ৱাচ। হাতত আছে মাত্ৰ 20 টকা। এইখনত গ'লে দিব লাগিব 50 টকা। নাই, তাতকৈ খোজকাঢ়ি যোৱাই ভাল। তই তই কিবা এটা কৰিবি বুলি ভাবিছিলোঁ, কিন্তু এনেকুৱা থাৰ্ড ক্লাছ প্লেন কৰিবি বুলি ভবা নাছিলোঁ। তই মোৰ গাড়ী আগত কৰিবি, তোক মাৰিবলৈ বিচাৰিছোঁ বুলি পাব্লিক আৰু পুলিচক জনাবলৈ বিচাৰিছ। হা, তেনেকুৱা কৰিব নোৱাৰি। এনেকুৱা মেণ্টেলিটি আপোনাৰ থাকিব পাৰে, মোৰ নহয়। আচ্ছা, তেনেহ'লে এইটো কি ইনকাম কৰাৰ ৰাস্তা উলিয়াইছ নেকি? তই গাড়ীৰ আগত কৰিবি, দুখ পোৱাৰ এক্টিং কৰিবি, তাৰপিছত ট্ৰিটমেণ্টৰ নামত মানুহৰ পৰা পইচা ল'বি। ইচ 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 ইচ, খাবলৈ টকা হয়। দুখ লাগিল দেই। 1 মিনিট।